তহঁতে মোক চিনি পাওঁ নেকি হা চিনি পাওঁ তহঁতে চিনি পাওঁ ইমানখিনি ক্ৰীম হাতত ল'ব বঢ়িয়াকৈ এনেকুৱা কৰিব আৰু তাৰপিছত মজাকৈ জানে মোৰ বহুত বেছি হেয়াৰফল হৈ আছে গতিকে মই ব্যৱহাৰ কৰোঁ ৰাতিপুৱা গা পা ধুই উঠি হেয়াৰ গ্ৰোথ ক্ৰীম আৰু ৰাতি শোৱাৰ আগত হেয়াৰ গ্ৰোথ ভাইটেলাইজাৰ দুইটা উষ্ট্ৰাৰ পৰা হয় উষ্ট্ৰা আপোনালোকে গৈ পেলাই চাৰ্চ কৰিব পাৰে বহুতে ৰেকমেণ্ড কৰিলে যে ভাল বোলে হেয়াৰফলৰ কাৰণে মোৰ বহুত বেছি হেয়াৰফল হৈ আছিল গতিকে উষ্ট্ৰা ফ্ৰীত কিন্তু ব্ৰেণ্ড প্ৰমোশ্যন নহ'ব পইচা লাগিব ৱেলকাম বেক টু চেনেল এভৰিৱান মই জনে আপোনালোকক আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ৰবিবাৰ গতিকে নতুন ব্লগ যিসকলে মোৰ ব্লগ আজি নতুনকৈ চাই আছে ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে মই ব্লগ বনাওঁ কিন্তু অকল বন্ধৰ দিনত মানে সানডে হওক বা যিকোনো হলিডে হওক তেনেকুৱা দিনতে ব্লগ বনাওঁ গতিকে আজি সানডে আজি এটা নতুন ব্লগ গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ দিনটো আৰম্ভ কৰাৰ আগত আহোঁতে খাদ্য আৰু বিহু যোৱাৰ দিনৰ পৰা আমাৰ মাৰ এতিয়ালৈকে বিহু শেষ হোৱা নাই মোক দৈ চিৰা খুৱাই আছে কিন্তু খোৱাৰ আগত মই কানেক্ট কৰি ল'ম মিভি ৰোম গান শুনি শুনি মানে আজি ভাবিছোঁ খাম বুলি আৰু এইটো মিভি ৰোম মই লাষ্ট ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ খুবেই বঢ়িয়া কোৱালিটি হয় ইয়াতে পাৱাৰ অন বাটনটো থাকে পাৱাৰ অন কৰিছোঁ ব্লুটুথৰ লগত মই কানেক্ট কৰিছোঁ যেতিয়া কানেক্ট হ'ব ইয়াতে ব্লু লাইটটো এনেকৈ জ্বলিব আৰু এতিয়া মই বজাম গান মানে নন কপিৰাইট চং বজাব লাগিব নহ'লে কপিৰাইটে মোক ধৰিব মানে গতিকে বজাইছোঁ এইটো বজাই বজাই মই খাম আকৌ এতিয়া নতুনকৈ ভূত লাগিছে টিকটকৰ যোৱাকালি এটা পোষ্ট কৰিলোঁ আৰু আজি এটা পোষ্ট কৰিলোঁ ये फितूर मेरा लाया मुझको है तेरे करीब ये फितूर मेरा मैंने बदला रे मेरा नसीब আপোনালোকক মই ডেছক্ৰিপশ্যনটো দি দিম আপোনালোকে যাব লাইক কৰিব কমেণ্ট কৰিব ফ'ল' কৰিব আৰু এতিয়া যিহেতু আজি ৰবিবাৰ হয় গতিকে যাব ওলাইছোঁ বজাৰলৈকে ৰাতিপুৱাৰ পৰা মাৰ গালি শুনি মায়ে সদায় কয় যে ৰবিবাৰটো অলপ সোনকালে উঠি পেলাই যাবি মাছ চাছ আনিবি কিন্তু সেয়াই আৰু দেৰি হৈ যায় মানে কিবা কিবি এইবোৰ কৰি থাকোঁতে গতিকে এতিয়া যাব ওলাইছোঁ বজাৰলৈ এতিয়া আহিছোঁ ৰেলৱে কলনী বজাৰলৈ মাছ কিনিবলৈ আৰু আমাৰ ৰেলৱে কলনীত দুখন মাছ বজাৰ আছে প্ৰথমখনত দেউতাই যিটো মাছ বিচাৰি আহিছিল কলীয়া জাৰ নাপালে গতিকে এতিয়া আকৌ নেক্সটখনত আহিছোঁ আৰু আজি বজাৰত মানুহো কমকৈ বা কিবা হৈছে আৰু পুঠি খলিহনা মাছ লৈ এতিয়া উভতি আছোঁ ঘৰলৈ আৰু কণ্ডিশ্যনটো হৈছে এনেকুৱা যে মাৰ একেলগে ক্লিনিকেল ৰিপৰ্টত থাইৰইড আৰু লগতে কলেষ্ট্ৰলো হাই দেখুৱাই আছে আৰু হাই প্ৰেছাৰটো আগৰ পৰা আছিলেই গতিকে এতিয়া আমি মানে যি টি মাছ খাব নোৱাৰোঁ গতিকে পুঠি খলিহনা এইবোৰ মাছে লৈছোঁ আৰু তহঁতে মোক চিনি পাওঁ নেকি হা চিনি পাওঁ তহঁতে চিনি পাওঁ যা হ'ব দে এতিয়া কাপোৰ লেতেৰা হ'ব দে যা বাই থাক সপ্তাহটোত ৰবিবাৰ থাকে এটা কিন্তু কাম থাকে এগাল একচুৱেলি এগালো নহয় দুগাল মানে এগাল মানে অলপ বেছি কাম আৰু দুগাল মানে অলপ বেছিতকৈ বহুত বেছি গতিকে দুগাল কাম ৰবিবাৰে মোৰ আৰু আজি আৰু তাৰে মাজত আপোনালোকৰ ৰিলেটিভৰটো হেৰিবিলাক থাকেই যে আমাৰ ঘৰত নাহে বেয়া পাওঁ কিবা কিবি হেন তেন গতিকে সেনেকুৱাবোৰ থাকিবই গতিকে মই এতিয়া আহিছোঁ মোৰ একদম টিকলু ভাগিনৰ ঘৰত মানে বাই গালি পাৰি আছিল যে আজিকালি নাহক ব্যস্ত হ'লি ব্লগ বনাওঁ কিবা কৰ সেইবোৰ বকি আছিল সেইকাৰণে ভাবিলোঁ আহি যাওঁ ইয়াতে
আৰু এনেও আপোনালোকে চাব মানে জীৱনত ইমানো বেছি ব্যস্ত হৈ নাযাব যে আপোনালোকে মানে নিজৰ কামবোৰ কৰি থাকোঁতে বা প্ৰফেশ্যনেল কাম হওক কিবা হওক যাতে আপোনালোকে মানে নিজৰ ঘৰৰ মানুহখিনিক টাইম দিব নোৱাৰা হৈ যায় গতিকে ইমানো বেছি ব্যস্ত হৈ নাযাব এতিয়া আহি পালোঁ বহুত বেছি উঠিলোঁ চিৰি ভাগৰ লাগিছে মাইনা তিতি মাইনা ধুনুকে হাঁহি দিয়াচোন হাঁহি দিয়াচোন হাঁহি দিয়াচোন হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া কৈ দিয়া কৈ দিয়া কৈ দিয়া কৈ দিয়া আহিলে নে টাটা 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 দিয়া টাটা দিয়া টাটা টাটা দিয়া টাটা দিয়া টাটা এইটো টাটা দিছে টাটা টাটা আৰু এইটো দেখিলে মোৰ টিকলু ভাগিনটো আগতে এটা ভিডিঅ'ত ওলাইছিল য'ত সি নিজৰ ইণ্ট্ৰডাকশ্যন দি আৰু মোৰ ভিউৱাৰ্ছখিনিৰ লগত মানে আপোনালোকৰ লগত কথা পাতিছিল গতিকে যোনে যোনে ভিডিঅ'টো চোৱা নাই বেল আইকনটো দিয়া আছে চাই ল'ব গৈ পেলাই আৰু এতিয়া ইয়াৰ পৰা যাম একচুৱেলি বিয়াখন আছে বিয়াখনত যাব লাগিব গতিকে তাৰ বিয়াখনত যোৱাৰ আগত এটা গিফ্ট কিনিব লাগিব গতিকে আগতে গিফ্টটো কিনি লওঁ যাওঁ ইয়াৰ পৰা গিফ্ট এটা ল'লোঁ আৰু যাব ওলাইছোঁ বিয়ালৈ এয়া ড্ৰেছ পিন্ধি পেলাই মায়ে কৈছে দৰা যাৰ বিয়া হয় দৰা হয় ইঞ্জিনিয়াৰ হয় আমেৰিকাত থাকে গতিকে ডাঙৰ বিয়া অলপ চুট পিন্ধি যাম মই কৈছোঁ নহয় এইটো জেগাত পিন্ধিয়ে যাম এনেকৈ বিয়া খাম আৰু বিশ্বাস নকৰিব চাগে একেলেঠাৰিয়ে 3 দিনত 3খন বিয়া খাইছোঁ এইটো জেগাত পিন্ধি গতিকে আজিৰখনো খাম মানে আজিৰখনৰ সৈতে 3খন আৰু কেইখন খাওঁ হিচাপ নাই গতিকে মই এতিয়া যাওঁ বিয়া চাবলৈ খাবলৈ আৰু আপোনালোকে ভিডিঅ'টো কৰিব লাইক আৰু কমেণ্ট আৰু যদি চেনেলটোত নতুন হয় ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে কি কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ